हेलो फ्रेंड्स আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আজি বহুত দিনৰ মই ভিডিঅ' দিব ওলাইছো আশা কৰে আপোনালোকে ভাল পাব চাই আজি ভিডিঅ'টো হৈছে গছ বাগানৰ ওপৰত তো আমাৰ এখন চেগুন বাৰী আছে তালৈ আমি আহিছো বলক আমি তালৈ যাওঁ बहुत स्वावलम्बी हो पाए बेसि टका खर्चा নহয় प्रथमते रुले पिছত আপোনালোকে 10 বছৰ পিছত চাও কি ইমান লাখপতি হ'ব পাৰে আপোনালোকে ইমান টকা অৰ্জন কৰিব পাৰিব এজোপা গছ বেচিলে বহুত টকা পায় বেছি কৰিব নালাগে মাত্ৰ কেতিয়াবা আহি কেডাল জংঘল কাটি দিব লাগে যেতিয়া সৰু সৰু হৈ থাকে পুলিবোৰ অলপ ডালি কাটি দিব লাগে যাতে গছডাল ওখ হয় বেছি খৰচা নহয় এতিয়া চাওক আপোনালোকে গছ বাগানখন ৰোৱা বেছি বছৰ হোৱা নাই খুব বেছি 4 বছৰমান হৈছে 4 বছৰতে আপোনালোকৰ ইমান ডাঙৰ হৈ গৈছে গছজোপা আৰু 10 বছৰ পিছত এইবোৰ বেছিবই হ'ব চাওক আপোনালোকে ইয়াত বৰ্তমান 500 জোপা গছ ৰোপণ কৰা হৈছে আপোনালোকে এনে পৰি থকা মাটিখিনিত গছ পুলি ৰোপণ কৰি পেলাই স্বাৱলম্বী হ'ব পাৰে যিখিনি মাটি আপোনাৰ খেতি ভালকে নহয় সেইখিনি মাটিত যিকোনো আপোনালোকে গছ পুলি ৰোপণ কৰিব পাৰে এটা বহুত ধুনীয়া সুন্দৰ পৰিৱেশত গছ পুলিবোৰ ডাঙৰ হৈ আছে এইবিলাক চাওক আপোনালোকে এইখিনি হৈছে গছ ডাঙৰ হৈ গ'ল এতিয়া বহুত সৰু আছিলে কেইবছৰমান আগত নিজা এইটো পাত আগতে তোমালোকে লোৱা ন হাতত যে ৰং লাগে ন এতিয়া দেখাই দিয়াচোন এইয়া চাওক আপোনালোকে হাতখন ৰঙা হৈ যায় আগতে আমি এয়া দিয়ে লগাওঁ খেলো লগাই আপোনালোকে এনেদৰে গছপুলি ৰুই নিজৰ ওপৰত নিজে থিয় হ'ব পাৰে এয়া চাওক ইমান ওখ হৈছে গছবিলাক এইবিলাক হৈছে চিৰস্থায়ী সম্পত্তি এজোপা চাওক বহুত ডাঙৰ হৈছে গছজোপা এজোপা এইখনো আমাৰে বাৰী হয় বহুত দিনতে লগোৱা আমাৰ কাকাহঁতৰ দিনৰ এখন দাদাই লগাইছে বাগান এতিয়া নতুনকৈ এখন চাওক আৰু এখন আছে আমাৰ বাগান পাৰিলে কেতিয়াবা দেখাম আপোনালোকক দূৰত আছে অলপ এতিয়া আমাৰ অহা অলপ দেৰি হ'ল সেইকাৰণে আমি এতিয়া যাওঁগৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ত' বাই বাই